এটা সমীকৰণৰ কথা আহি যায়, ফৰ্মুলাৰ কথা আহি যায়, কমন মিনিমাম প্ৰগ্ৰামৰ কথা আহি যায়। তো যদি একত্ৰীকৰণ যদি হৈ যায় মইতো ভালেই পাম, কাৰণ ইয়াত এটা আমাৰ সংঘাত কাজিয়াবিলাক শেষ হৈ যাব। কিন্তু এইটো সময়েহে ক'ব কেনেকুৱা হয়, যে মই বিচাৰিম হোৱাটো ভাল। কিন্তু এতিয়া আমাৰ BPF দলৰ যিটো মুৰব্বী আগ্ৰামা মহিলাৰ ওপৰত গোটেই বস্তু নিৰ্ভৰ কৰি আছে। তেখেতে এই একত্ৰীকৰণটো লৈ পেলাই কি ধাৰণা লৈ আছে, তাতে যদি চৰ্ত আহি যায়, আৰু যিটো চৰ্ত পূৰা কৰিব নোৱাৰে, সেই ধৰণৰ চৰ্ত যদি আহি যায়, তেতিয়া এইটো ক'ৰবাত নহয় ক'ৰবাত আকৌ ব্যাঘাত জন্মিব। কিন্তু মই আশা কৰিছোঁ কৰক, মানে এই বিবাদত মই নাযাওঁ। তেওঁলোকে ৰাজনীতি ইলেকশ্যন আহিছে যেতিয়া এইবিলাক কথা কাটাকাটি হ'ব, মই এই বিবাদত নাযাওঁ। এতিয়া কথাটো হৈছে কি, মই UPPLৰে মানুহ। UPPL যথেষ্ট শক্তিশালী, আৰু UPPL এই নিৰ্বাচনত একক সংখ্যাগৰিষ্ঠতা বা মেজিক নাম্বাৰ পোৱাৰ এটা ক্ষমতা আছে। আমি তাৰ কাৰণে প্ৰস্তুতি চলাই আছোঁ। তাতে যদি আগ্ৰামাই ভাবে যে আমি একভাৱে খেলিব লাগে, তাত ফৰ্মুলাবিলাক ঠিক কৰি আহিলে হ'ল।